Hey guys, মোৰ আজি ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে আমাৰ কাৰণে বিৰাট এটা সুখৰ দিন। আজি আমাৰ 5 বছৰীয়া বিবাহ বাৰ্ষিকী, তো তাৰ কাৰণে ভাবিলো মন্দিৰতে যাওঁ। আজি আহিছো আমি পালিলেছা মন্দিৰত নলবাৰী আৰু ইয়াতে পৰিৱেশটো অকমান দেখাই দিছো। ইয়াতে আহিলো ভগৱানৰ ওচৰত সেৱা ল'বৰ কাৰণে চাকি ধূপ এনেকৈ লৈছো, প্ৰসাদ লৈছো আৰু আপোনালোকে আশীৰ্বাদ কৰিব আহিবলগীয়া দিনবোৰ যাতে আমাৰ ভালে কুশলে যায়, সুখে শান্তিৰে যায়, ধুনীয়াকৈ থাকিব পাৰোঁ। আৰু মন্দিৰৰ পৰিৱেশ এতিয়া আমি ভৰি হাতখন ধুই ল'লোঁ, চাকি জ্বলাম আৰু ধুনীয়াকৈ ৰ'দ দিছে। যোৱাকালি আচলতে ৰাতিপুৱাৰে পৰা বৰষুণ আছিল, আজি বতৰটো বিৰাট ধুনীয়া হয়, সেইকাৰণে আৰু বেছি মনটো ভাল লাগিছে। এতিয়া চাকি লগাব চেষ্টা কৰি আছোঁ মই, কাৰণ ইমান বতাহ দিছে নহয়, চাকি গছ লগালে আকৌ নুমাই যায়। চাকি লগাই আছোঁ, তাৰ মানে কি হয়, বতাহ দিয়ে নহয়, চাকি গছ জ্বলি উঠে, তাৰপিছত বতাহটো দিয়ে নহয় আৰু পটকৈ এনেকৈ নুমাই যায়। আৰু লগাই আছোঁ আৰু এতিয়া আমি সেৱাও ল'ম। From the dust I was born, to the dirt I shall return. When my eyes are closed, in the shadows, my enemies will think they won, but I'm here to stay. Destiny will overcome, no, I am not afraid. Like a phoenix in the night, my soul will rise. From the darkness to the light, I feel alive. I'm a fire burning bright, I'll never die. Like a phoenix in the night, I will survive. Oh, I will survive. আৰু আমি তাতে সেৱা লৈ আহি ইয়াত পুখুৰী পাৰতে এখন চাহৰ দোকান আছে, এখন নহয় আৰু আছে সেই চাইডেও, তাতে আমি চাহ খালোঁ আৰু ৰঙা চাহ বিস্কুট এনেকৈ খালোঁ। ঘৰত যিহেতু অকল চাহে খাই আহিছিলোঁ আৰু খাই লৈ আহি আমি মন্দিৰৰ পৰা আহি ওচৰৰে ৰেষ্টুৰেণ্ট এখন সোমাইছোঁ আৰু ইয়াত খাই থাকোঁতে ফোন কৰিলে বাইদেৱে। ইয়াত আমি পৰঠা খালোঁ, বাইদেৱে ফোন কৰিলে, কৈছে আমাৰ ওচৰৰে গৈছা, আমাৰ ঘৰত আহি যোৱা। নাযাওঁ বুলি ক'লোঁ, তথাপিও নেৰিলে। তাৰপিছত বাইদেউহঁতৰ ঘৰত গ'লোঁ, গৈ তাতে ভাতো খালোঁ, কিন্তু ভিডিঅ' বনাব পাহৰি গ'লোঁ। ভাত তাত খাই উঠি বহি আছোঁ, তেতিয়াহে মনত পৰিছে যে মই ভিডিঅ'ই বনোৱা নাই। আচলতে বহুদিন ভিডিঅ' নবনালে পাহৰিয়ে যোৱা যায়। আৰু বাইদেৱে মোক গিফ্ট দিলে, এনিভাৰ্চেৰী গিফ্ট, আৰু ৰিহা চাদৰ এখন দিছে। আৰু এনেও গিফ্ট বুলি ক'লে বহুত বেছি ভাল লাগে, যিয়ে নিদিয়ক কিয় সৰু বস্তু এটাই দিয়ক, উপহাৰটো উপহাৰে হয়। আৰু এখন ৰিহা চাদৰ দিলে, মোৰ বহুত পচন্দ হৈছে, আপোনালোকৰ কেনে লাগিছে জনাব। আৰু গাত লৈও চাইছোঁ, ভালে লাগিছে। তেওঁক মানে পইচাই দিছে, তেওঁ নিজে ল'ব দিছে। আৰু এতিয়া আৰু যাবৰে হ'ব, বেছি সময় নাই। 3টামানতহে আহিছিলোঁ, এতিয়া 4টামান বাজিল, যাবৰে হ'ল। দেহায়ো খেলি আছে ভাগিনৰ লগত। তাই এনেও ঘৰত অকলে থাকে যে, এটা মানে লগৰী পালে ভাল পায়, আৰু ময়ো ইহঁতক চাই আছোঁ। তাৰপিছত আকৌ ঘৰতে আহিলোঁ, আমি 4:30টামানত আহি পালোঁ। শাহুমায়ে ইয়াত চাকি দিছে তুলসী গুৰত, আৰু প্ৰসাদ। আৰু প্ৰসাদ খাই উঠি গধূলি চাহ তাহ খাই অকণমান মই ৰেষ্ট ল'লোঁ। আৰু এতিয়া ৰাতি হাজবেণ্ডে চিকেন বনাইছে, লোকেল চিকেন। আৰু যে দেখুৱালোঁ মই, গৰু ঘিউ হয়, আমাৰ ঘৰৰে গৰু ঘিউ হয়, শাহুমায়ে ঘৰতে বনাইছে। আৰু এনেও চাবচোন, মাংসত তেলৰ লগত যদি অকণমান গৰু ঘিউ দি দিয়ে, যদিহে ঘিউ খাই আপুনি ভাল পায়, তেতিয়াহে আৰু যোনে ভাল পায়। মই কিন্তু গৰু ঘিউ দিলে খাই ভাল পাওঁ, তেতিয়া মানে টেষ্টটো অকণমান বেলেগ হয়, অকল মিঠাতেল দিয়াতকৈ। আৰু সেইকাৰণে অকণমান ইয়াতে দিলে। আৰু এতিয়া 2টা জলকীয়া দিছে, কেঁচা জলকীয়া, আৰু বহাই দিছে মাংসখিনি। আৰু ভিডিঅ'টো হ'ব লাগিছিল কথালৈকে, কিন্তু হৈ থাকিল এনেকুৱা, কাৰণ মই তেওঁক যোগাৰো ধৰি দি আছোঁ, যোগাৰ কৰি দি আছোঁ। বনাইছেহে তেওঁ, মই যোগাৰ কৰি দি আছোঁ। আৰু তেওঁ বনালে খাবলৈও ভাল হয়, ধুনীয়াকৈ বনায়। আৰু এনেকৈয়ে পাৰ কৰিলোঁ আজিৰ দিনটো, ধুনীয়াকৈ পাৰ হ'ল। আমাৰ যেনেকৈ সুবিধা মিলিছে, সুবিধা অনুযায়ী পাৰ কৰিছোঁ। এনেকুৱা নহয় যে বহুত ভালকৈ বা বহুত বেয়াকৈ, তেনেকৈ নহয়। মনটো সন্তুষ্ট হৈছে, সেইটোৱে ডাঙৰ কথা। আচলতে নিজৰ মনটো সন্তুষ্ট হ'ব লাগিব, সেইটোহে ডাঙৰ কথা। আৰু এনেকৈ পাৰ কৰিলোঁ। আকৌ এবাৰ কৈছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আমাৰ ৰেডি হৈ গ'ল, মাংসখিনি ধুনীয়াকৈ ভাজিছে, এতিয়া পানীও দিলে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, আকৌ নতুন ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ'টো কেনে লাগিল জনাব। কেইখনমান ফটো দেখাই দিছোঁ তাতে উঠা। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।